আজি আমাৰ বিদ্যালয়ৰ পৰা কিছু সংখ্যক ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী আমি সকলো মিলি শিক্ষামূলক ভ্ৰমণৰ কাৰণে শিৱসাগৰলৈ গৈছিলোঁ। তাত আমিনো কি কৰিলোঁ তাত সৰু সৰু ভিডিঅ' আকাৰে আপোনালোকক দেখাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'কেইটা চাই ভাল পাব, আৰু যদিহে চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ' এটা লাইক কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব, আৰু যদিহে ইউটিউবত চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এয়া আমাৰ খানা বনি আছে, চাহ মাংস উঠাইছে আৰু দেখাই দিছো। কিবা দিম নেকি? মাংস ঠিক আছে, মাংস লাগিব। পিয়াংচু হৈ গ'ল। এনেদৰে হাঁহি ধেমালিৰে সকলোৰে মিলিজুলি আমি এটা সুন্দৰ দিন পাৰ কৰিলোঁ, আৰু আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।